হেল্ল' এভৰিৱান, কেনে খবৰ আপোনালোকৰ? কল্পনা মৰাহি ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে, ময়ো ভালে আছোঁ। গাইছ, মই আজি গাহৰি আৰু মাহৰ দালিৰ আঞ্জা বনাবলৈ ওলাইছোঁ। চ' চাই থাকিব আপোনালোকেও মই কেনেকৈ বনাম। এয়া এইটো মাহৰ দালি পানীত ভিজাই থৈ দিছোঁ। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ পিচি ল'ম। ৰগুন আৰু জলকীয়াখিনি একেলগে দি লৈছোঁ। আৰু জাতি জালুক আৰু জাব্ৰাংখিনিও একেলগে দি ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম ভালকৈ। এতিয়া মই ভালকৈ পিচি ল'ম। গাইছ, হ'লে এইটো ৰুমত আনি পিচিব লগা হৈছে। তাতে বৰ্ডটো মানে ওপৰত আছে, সেইকাৰণে অসুবিধা হয়, সেইকাৰণে ইয়াতে আহিলোঁ মই। এতিয়া বনাব লাগিব আৰু। এয়ে চাওক, মিচমিচ হ'লে, বেছি মিচমিচ হ'ব নালাগে। এতিয়া মই পিঁয়াজকেইটা সৰু সৰুকৈ কাটি ল'ম। গাইছ, এতিয়া মোৰ পিঁয়াজকেইটা কটা হ'ল, এয়া চাওক। এতিয়া মই বনাওঁ। গোটেই যুগৰ বাহিৰতে ওলাই লৈছোঁ, এয়া চাওক।
এয়া চাওক মাংস, এয়া ব্ৰইলাৰ মাংস আৰু এয়া গাহৰি। আগতে জুইকুৰা ভালকৈ জ্বলাই ল'ম। জ্বলিলে কেৰাহীটো এয়া তেল অলপ আছে, ইয়ে মানে ৰাতিপুৱা লেচেৰা ভাজিছিলোঁ, যোৱা নহ'ল, ইয়াতে বনাম। বহাই দিছোঁ। এয়া মাহৰ দালিখিনিও আগতে ভালকৈ ধুই লৈছোঁ। খাৰ দিব লাগিব, এয়া এইটো খাৰ। এয়া তেলখিনি গৰম হ'ল, এতিয়া মই মাংসখিনি দি ল'ম। এতিয়া মই মাংসখিনি ভালকৈ ভাজি ল'ম। ঢাকি দিছোঁ। এতিয়া এবাৰ চেক কৰি চাওঁ। এতিয়া মই পিঁয়াজখিনি দি ল'ম। ফাৰ্ষ্টতে মানে পিঁয়াজটো দি ল'লে হেৰি হৈ যায়।
পিঁয়াজখিনি মানে পুৰি যায় ফাৰ্ষ্টতে যি ঢালি সেইকাৰণে পিছত দিছোঁ মই গাহৰিত বহুত তেল ওলায় না সেইকাৰণে মানে পিঁয়াজখিনি বেছিকৈ ভাজা হৈ যায় সেইকাৰণে পিঁয়াজখিনি এতিয়াহে দিছোঁ এতিয়া ভালকৈ আৰু ঢাকি দিম মই আৰু এবাৰ চেক কৰি চাম এতিয়া মই একেলগে নিমখ দি লৈছোঁ হালধি গুড়ি দি লৈছোঁ একেলগে আকৌ এবাৰ ঢাকি দিছোঁ এতিয়া মই বটি লোৱা নহৰু আৰু জলকীয়াখিনি দি লৈছোঁ ভালকৈ লাৰি দিম এতিয়া চাওক ইমান তেল ওলাইছে এতিয়া আমাৰ মাংসখিনি ভালকৈ ভাজা হ'ল এতিয়া মই বাচন এটাত উলিয়াই থৈ দিম এতিয়া মই মাহৰ দালিখিনি দি লৈছোঁ এতিয়া মই মাহৰ দালিখিনি ভালকৈ ভাজি ল'ম এতিয়া আমাৰ মাহৰ দালিখিনি ভালকৈ ভাজা হ'ল এতিয়া মই গৰম পানীখিনি দি লৈছোঁ এতিয়া মই ভালকৈ উতাল আহিবলৈ দিম গাইছ এয়া চাওক উতল আহিলে গাইছ এতিয়া মই খাৰখিনি দি লৈছোঁ আৰু নিমখ অলপ দি লৈছোঁ এতিয়া আকৌ ভালকৈ উতাল আহিবলৈ দিম গাইছ এতিয়া মাহৰ দালিখিনি ভালকৈ সিজিলে এতিয়া মই মাংসখিনি দি ল'ম
এতিয়া মই ভাজি লোৱা মাংসখিনি দি লৈছোঁ। এতিয়া ভালকৈ উতাল আহিবলৈ দিম। গাইছ এতিয়া মোৰ আঞ্জাখিনি হ'ল, এতিয়া মই নামাই থৈ দিম। গাইছ এয়া চাওক গাহৰি আৰু মাহৰ দালিৰ আঞ্জা কেনেকুৱা হৈছে। গাইছ মোৰ মাহৰ দালি আৰু গাহৰি মাংসৰ আঞ্জা হ'ল। এতিয়া মই আৰু লোকেল মুৰ্গী আৰু আলুৰ আঞ্জা বনাবলৈ ওলাইছোঁ। মানে মই গাহৰি মাংস নাখাওঁ সেইকাৰণে। চাই থাকিব আপোনালোকেও। এতিয়া মই বনাই আছোঁ, এয়া চাওক। গাইছ এতিয়া মোৰ আঞ্জা বনোৱা হ'ল, এতিয়া ভাত খাব লাগিব আৰু। গাইছ আমাৰ আলহীও আহিছে, এয়া পিকুহঁতৰ আইতাকে আহিছে। ভাত দিছোঁ আমাৰ তাতে, মানে ভাত খাব মাতিছিলোঁ। এয়া ভাত খাই আছে আইতাই। এয়া আমাৰ পিকুৱে ভাত খাই আছে, মোবাইল চাই চাই ভাত খাই আছে এয়া। আৰু এইপিনে আইতাই ভাত খাই আছে। গাইছ এতিয়া মোৰ ভাত খোৱা হ'ল, এতিয়া মই অলপ বহো। অলপ বহো মই বাহিৰত। গাইছ আপোনালোকৰ গাহৰি আৰু মাহৰ দালিৰ আঞ্জা খাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ৰেচিপিটো ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ গাইছ। বাই বাই।